हेलो गाइस আজি মই এক জায়গাত যাবা লাগিল কত যাম গম পাবি ভিডিওটো যদি চাই থাকা পুরা ড্রেস পিন্ধি লৈছো চাই ল কেনে এতিয়া জোতাযোৰ পিন্ধি লম ৰ তো গাইস মির্জা প্রেজেন্টৰ দোকান এখন সোমালো ধুনীয়া ধুনীয়া প্ৰেজেন্ট আছে কিন্তু আমাৰ পছন্দ হোৱা নাই এটা প্ৰেজেন্ট ভাল চাই চাং তাকে চাই কেনে লৈ যাব লাগিল আৰু তো গাইস ফাইনালি পাই গিলো এটা প্ৰেজেন্ট লৈ ললো আৰু লৈ কেনে এতিয়া যাম তো গাইস জায়গা আহি পালো যত আহিম বুলি ভাবছিলো তো গাইস ডাইৰেক্ট যাই আছো মই এটা মানুহ বিচাৰি কিন্তু কইবা আছে তাকে বিচাৰি আছো ৰ একচুয়ালি মোৰ লগৰ এখন বিয়াখন আছে নিজশ্বৰী মন্দিৰত মিৰ্জাত তো তাকে বিয়াখন খাবৰ কাৰণে আহিলো এতে মানে এতিয়া মোটামুটি দিনত 2-3 বাজিছে নেকি আৰু এতে বলে 3খান মান বিয়া হৈছে এতে বিয়াখন বিচাৰি পালো এইফালে দৰাতক একেবাৰে লগ ধৰবা যাম আৰু দৰাতক প্ৰেজেন্ট দিয়া হয় একেবাৰে তো গাইস মই আগতে কোম্পানীত কাম কৰিছো তো তাৰে মোৰ লগ হয় এইজন জগদীশ দাস আৰু ইয়াৰ বিয়া তো গাইস আৰু অলপ সময় বহিছো আৰু চেয়াৰত ৱেটিং আৰু গাইস মোৰ ওচৰতে এজন ল'ৰা দেখা পাল পুৰা ভৰি লৰাই মোবাইল চাই আছে তাকে দেখি অলপ ভিডিও বনাই দিলো আৰু অলপ টাইম বহাৰ পিছত আমাক লৈ আহিলা ভাত খাৱাৰ কাৰণে এতে ভাত খাবা বহিবা দিলা ইফালে পুৰা চাইডে মানুহ বহি আছে আৰু এইজনৰ মৰে লগ হয় একেলগে কাম কৰিছিলো তো ইও ভাত দি আছে বা সহায় কৰি আছে তাকে ভাল লাগছে আৰু ইফালে ভাতটো খাই লওঁ ৰ দেই গাইছ আমি দুটা বহিছোঁ একেলগে তাৰপিছত ভাতটো খাই লওঁ তো গাইছ ভাত চাত খাই আহি ইফালে দৰাৰ পৰে অলপ কিবা খাই লওঁ গুৱামুলি চুৱামুলি খাই কেনে আৰু দৰাক মাত চাত দি কেনে যাব লাগিল সোনকালে দৰাক ক'লো ভিডিঅ'টো চাবি দেই দি আছোঁ তো গাইছ 2 কপিমান ফটো উঠলো দৰাৰ লগত আৰু এতিয়া আমি যাবা ওলালো আৰু বেছি দেৰি নকৰোঁ আৰু তো গাইছ এতিয়া যাওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই